Another vlog guys, মই আজি নতুন এটা vlogলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনালোকক লৈ গৈছো আমাৰ বিলত মানে আজি কি বিল ভাঙিব আমাৰ। বিল ভাঙা মানে আপোনালোকে কি নাজানিব পাৰে। বিল ভাঙা মানে আমাৰ ইয়াত কি হয় সব গাঁৱৰ মানুহবিলাক মিলি আৰু এখন দুখন গাঁৱৰ মানুহ মিলি যোনখন আমাৰ বিল আছে বিলত তাত মানে সবে মিলি আজি মাছ ধৰিব। ময়ো গৈ আছো। মই অলপ খবৰটো লেটকে পালোঁ আগত ভাতকেইটা খাই কিনে এতিয়া আৰু আহিছোঁ বিললৈ অকলে গৈ আছোঁ। বাকীবিলাক মানুহ সব গ'লেই। বলক আপুনি বলক চাব কেনেকৈ মাছ ধৰা হ'ব, কোনে কিমান মাছ পায়। মইতো মাছ ধৰিব ভালকৈ নাজানো, এনেই গৈছোঁ আৰু বলক তেন্তে আজি মাছ ধৰোঁ অলপ। চ' গাইজ মই এতিয়া বিল পাবহি হৈছে। এই বিলৰ মাজে এইবিলাক পথাৰ দেখিছে বোকা। গৈ আছোঁ বিলৰ মাজেদি এতিয়া। বিল মানে আৰু আমাৰ সৰু বিল এখন মেইন বিলখন আজি ভাঙিব, তালৈ গৈ আছোঁ। এই সৰু বিলৰ মাজে মই পথাৰৰ মাজে গৈ আছোঁ। এইবিলাক দেখিছে ভাল বস্তু এটা পাইছোঁ, পদুম আলু। এইটো চিনি পায়নে? এইটো খাই এতিয়া মই খাম এইটো অলপ পিছত। ক'ত ধৰিলে? কোনজনে চাওঁ কেনেকৈ ধৰিলে? পোৱালি? কেনেকৈ ধৰিলে? হাঁহ নে কি? হে হাঁহে আকৌ, শেৱালি হাঁহ আকৌ এজনী। শেৱালি হাঁহ। লৈ যাম কালা ভাত খুৱামগৈ। ডাঙৰ কৰিব আকৌ এজনী। পুহিম আকৌ, খাব নিদিওঁ ন। পুহিম সেইটোৱেতো। পিঞ্জৰা এটা বনাই থৈ দিম। বন্ধুসকল এজন আমাৰ ককাই ইয়াত কি ঘাঁহ কাটিব আহিছিলে? ঘাঁহ কাটিব আহিছিলে। আপোনাক দেখিছোঁতো আভাদিবাক চাব দিওঁ। তুলি আছোতো। এটা গাওকচোন আপুনি। এই কেলৈ বেয়া পাব আকৌ, তুলি দিছোঁ আপুনি গওক না। আমি এতিয়া এই বিলৰ মাজতে এজন লগ পালোঁ, ককাক গান এটা গাম বুলি কৈছে। নাওতে ৰঙে মন মাছলৈ গ'ল, মাছকে মাৰিব নেলাগে যাবলৈ ধুমুহা আহিবৰ হ'ল। বুঢ়িয়া গাই একদম ককা একদম বহুত ধুনীয়া গান এটা শুনাইলে বিলৰ মাজত, ধাননিৰ মাজত বহুত ভাল লাগিলে শুনি। ককা মানে ইয়াত ঘাঁহ কাটি পাইছে, সৰুটো বস্তা ককা ঘাঁহ কাটি আছে। ভাল হৈছে। এই হাঁহজনী ক'ত ধৰিলে? কওক কোনত পালে শেৱালি হাঁহজনী? কোনত ধৰিলে? হাঁহটো গাই কেনে এটা হেৰি গান এটা গাই দিম যে বন্ধুত্ব। হাঁহটো কোনত ধৰিলে কওক? এইটো পোৱালি, এইটো পুহিলে বৰ ধুনীয়া হ'বচোন। ক'ত পালে? ক'ত হাঁহটো কোনত পালে? মই গান এটা গাই দিম দেই। মই কালি ঘাঁহ এইখিনিয়ে কাটিলোঁ। প্ৰসী প্ৰাণৰ সখী কুকুৰ মাত মাতি মনৰ মৰম লোৱাচোন, মনৰ মৰম লোৱাচোন। ক'ত পালে হাঁহজনী? ঘাঁহ মই ভাবিলো মাছ খুৱাম কালা। ঠিক আছে আপুনি ঘাঁহ কাটক, মই যাওঁ বিললৈ দেই। বন্ধু এতিয়া মই একদম মেইন বিল পাইছোঁ। বিলৰ মাজে ধাননি পথাৰ একদম দলনিৰ মাজত সোমাই য'ত ৰাস্তা বিচাৰি গৈছোঁ। দেখিলে আমাৰ ককা এজন লগ পালোঁ, এই নাহচুক গাঁৱৰ। শেৱালি হাঁহ এজনী ধৰিলে, তাতে দুটামান গান শুনাই আমাক মনোৰঞ্জনো কৰাই দিলে। তেওঁৰ কাৰণে লাইক এটা দি দিব। ইমান দ বিলৰ মাজে মই খোজকাঢ়ি গৈ আছোঁ। এতিয়া পাবহি হৈছে আমাৰ মেইন বিল, য'ত আমাৰ লগৰকেইটা আছে, চিঞৰি আছে। লগৰ বিল দাদাসকলো আছে আৰু দাদা, নিচাদৌ, দদৌ চব পাব ইয়াত। খোজকাঢ়ি গৈ আছোঁ গাইজ। মই একদম মাজে খোজকাঢ়ি ভয় লাগিছে, কিজানিবা মোবাইলটো পানীত পৰি যায়। वाटर रेसिस्टेंट मोबाइल ना है, पानी पड़े शेष आ कहीं ब्लॉग बनाने चक्कर में मोबाइल गया भाड़ में जब गाइस बहुत दो पानी কৈ আছো আৰু ব্লগ তাত আপোনাৰ বিলৰ চিনবিলাক দেখাম। লগতে গৈ
এইবোৰ আমাৰ হনুমান গেং পুৰা বিল ভঙাত লাগি আছে। এইজন আমাৰ মেধিক জুকিয়া খাইছে বোলে। কেইটা লাগিলে তো সেইকেইটা হনুমান গেং বহি আছে বিল ভাঙিব লাগে বুলি। বহুত কষ্ট কৰিছে ল'ৰাজনে দেই। পাব মাছ কিন্তু 1 কেজি মান। শ'ল মাছ পাখি জালত বঢ়িয়া টেনশ্যন। আজি গধূলি কোটাটো হৈ যাব। গাইজ পদুমালটো এতিয়া অকণমান খাইছোঁ, গাত শক্তি আনি লৈছোঁ। তাৰপিছত বিলত সোমাম, ডাঙৰ মাছ ধৰিম, আপোনালোককো দিম দেই। এতিয়া আমাৰ মেইন মাছুৱা কেইজন আহিছে। এইজন আমাৰ চিনি পাইছে। এইজন মোৰ প্ৰত্যেকটো ভিডিঅ'তে ওলাই চিৱা মাষ্টৰ। তুমি মাছ মাৰিব আহিলা, দেৰিকৈ আহিলা যে। অঁ, এইজন আমাৰ অবিনাশ আহি পালে এতিয়া। জাল লৈ আহিছা নেকি তুমি? জাল লৈ আহিছোঁ। অঁ, ঠিক আছে ব'লা তেতিয়াহ'লে। চাব পাৰে আপোনালোকে আমাৰ বিল ভঙা প্ৰচেচিং হৈ আছে। বিল ভঙা এতিয়া দলবোৰ চব চাইড কৰি ল'ব। তাৰপিছত চবেই মাজত জাল মাৰিব, হেপিয়াব, যোনে যেনেকৈ পল মাৰিব আৰু সেইদৰে ষ্টাৰ্ট হওক ভিডিঅ'টো। পূৰা হালা হৈছে একদম মাছৰ কাৰণে। ইয়াত দেখিছে চবেই দল টনাত লাগি আছে। অনুজ ভাইটি পোৱালিকেইটা চব একদম লাগি আছে পূৰা দল টনাত। দল টানিব, দলৰ তলত একদম ডাঙৰ মাছ। এইখন বিল, ইয়াতে চবেই জাল চাল মাৰিব আৰু দেখিছে গাইজ কেনেকৈ ধৰণে আমাৰ এইফালে বিল ভঙা হয় সেইটো দেখাই আছোঁ আপোনালোকক। সেইজোপা আমাৰ গছৰ তলত বহি আছে কেইটামান গৰমত। এইফালে দুটামান অকলে ফাইদা উঠাবলৈ একদম টানি আছে দল। পোৱা নহয় আমাৰ মুনুকাই ধৰিলে শাল এটা। যদি মাৰিল ন তেতিয়া চপাই যাব লাগিব। এই 0.5 কেজি মান হ'ব। সেইটো 0.5 কেজি মান ধৰিলে। লাখুটিকা ইয়াক অকণমান ঠিক আছে কিন্তু সেইটো দুটাই মাল আনিলে কেলা। দেখি পালো হয় গছকি ধৰি দিছে মাগুৰ মাছ। হৈ গ'ল এটা লোৱা খেলা। চ' বন্ধুসকল এতিয়া আমি মানে একো বিলত মাছ চাছ নাপালোঁ। আমিতো হেপিয়া মানুহ, ইমান পানী
সেইকাৰণে মাছ চাছ আমি ধৰিব নোৱাৰিলোঁ। এতিয়া আমি পদুম গুটি আনিব গৈছোঁ আমাৰ বগাধৰ লগত। বাৰীলৈ নিছে, বিলেই হয় মানে এখন বাৰী বুলি কৈছে আহি। এতিয়া এই পদুম গুটি কিমান আনিব পাৰে, বিলৰ মাজে মাজে আমি গৈ আছোঁ। বগাধৰ কিমান আনিব পাৰিবি পদুম গুটি? হিচাপটো নাই। তেন্তে ব'লক আমি যাওঁ, পদুম গুটিকে লৈ ঘৰলৈ যাম আৰু। আপোনালোকে চাব পাৰে ইমান ওখ ওখ ধান। আমি ধাননিৰ মাজে বোকা ফালি ফালি গৈ আছোঁ মানে পদুমণি বাৰীলে। এইখন আমাৰ পদুমণি বাৰী। গাইজ আপোনালোকে চাব পাৰে কিমান ইয়াত চব পদুম। জানগে যা চ' গাইজ এতিয়া মই আছোঁ মানে একদম বিলৰ মাজত একদম পদুমণি বাৰীত। আমি পদুম গুটি ছিঙিবলৈ আহিছোঁ ভাইটিৰ লগত। ভাইটিয়ে ছিঙি আছে, আমাৰ বগাধৰ ভাইটি। সি কিমান আনিব আৰু, সেইখিনিয়ে ঘৰলৈ লৈ ঘৰত গৈ সেইখিনিয়ে খাওঁ। মাছ চাছটো নাপালোঁ আজি, এনেই বেকাৰ অহা হ'ল। আৰু এইবোৰ পদুমৰ গুটি বুঢ়া বুঢ়া হৈ গৈছে, অলপ কোমলীয়া টাইপ হৈছে মানে। বুঢ়াবোৰ কি হয় ভাঙিবলৈ বহুত কষ্ট হৈ আছে, সেইকাৰণে অলপ কেঁচা কেঁচা বিচাৰিছোঁ আমি। পাইছ নাই কেঁচা কেঁচা? চব পাৰে একদম, এইটো মজা। এনেকুৱাবিলাক আমি বিচাৰিছোঁ। এইটো খাই বহুত মজা লাগে, গুটিবিলাক বাকলি গুচাই খাব। আৰু আপোনালোকে খাই পাইছেনে এবাৰ কমেণ্টত লিখি দিবচোন মোক। চাব ইয়াত কিমান পানী। আমি পানীৰ মাজে মাজে বোকা ফালি পদুম গছ ফালি পদুমৰ গুটি আনিব গৈ আছোঁ। এইবিলাক হ'ল গাঁৱৰ পৰিৱেশ। গাঁৱৰ পৰিৱেশৰ মাজত এইবিলাক বিলত আমি ঘূৰি ফুৰিছোঁ। ঘূৰি ফুৰি কিনে আমি এতিয়া পদুম গুটি বিচাৰি ফুৰিছোঁ। আহিছিলোঁ মানে আমি বিল ভাঙিবলৈ। বিলত যিহে পানী, যিহে জোক, আমি নোসোমালোঁ মানে। অকলে জালুৱাকেইটা যি পালে আৰু জাল মৰাকেইটাই পাইছে। শাল, শ'ল, মাগুৰ। দে 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 চবফালে অকল পদুম পদুম পদুম, অকলে পদুমৰ গছ, চবফালে পদুম গছ। এইবিলাক আমি মানে তো অলপ কেঁচা টাইপৰ পদুমৰ গুটি বিচাৰি আছিলোঁ। এতিয়া পাই গ'লোঁ সেনেকুৱা কেঁচা পদুমণি বিল এখন। তো এতিয়া এই ভাইটি গৈছে সৌৱাত, ই ছিঙি আছে। মই নোসোমাওঁ তাত, গোটেই ভৰি এইবিলাক কাটি অৱস্থা নাইকিয়া কৰি দিছে। সি আনিব এতিয়া, সেইকেইটা ল'ম মই। চগাই চক এইবিলাক আমাৰ ভাইটি লৈ আনিলে একদম পথাৰৰ মাজৰ পৰা সোমাই কিনে। একদম মজা মজা মানে। আপোনালোকে পদুমৰ গুটি খাই পাইছেনে এবাৰ কমেণ্টত লিখি দিব মোক। যদি খাই পাইছে তাৰ সোৱাদটো কেনেকুৱা লাগে সেইটো জনাব। এতিয়া আমি এইবিলাক ঘৰলৈ লৈ যাম, ঘৰতে খাম আৰু ধুনীয়াকৈ বহি মেলি। মই আপোনালোকক এটা এনেই ফালি দেখুৱাম কেনেকুৱা ধৰণে। এনেকুৱা নাথাকে মাজত, এই বাকলিটো গুচাই এইটো আমি খাম। এতিয়া মানে আমি পদুমণি বাৰীৰ পৰা ৰিটাৰ্ণটো আকৌ বিললৈ গৈছোঁ। বিলৰ পৰা ডাইৰেক্ট ঘৰ যাম আৰু এতিয়া। এই চাওক কিমান ডাঙৰ ডাঙৰ জোক লাগিছে। কেনেকৈ পাম এতিয়া? এই ৰৈ ফুটুৱাই দিলে, বহুত ডাঙৰ ন জোকডাল। নেৰিছে জোকে খাই কি কৰিলে চাওক। এতিয়া মাছৰবিলাক এতিয়ালৈকে লাগি আছে জালমত। আধা মানুহ গুচি গ'ল। এতিয়া মাছ যোনে যিমান পালে, আমিতো একো নাপালোঁ। দেখিছে কেনেকৈ জাল মাৰি আছে। এতিয়া মানে আমি ঘৰমুৱা হৈ দিওঁ আৰু। এতিয়া আমি ঘৰমুৱা হৈছোঁ। একদম ওখ ওখ বিলৰ ধাননিৰ মাজে। হাতত থাকিব লাগিছিলে মাছ, কিন্তু হাতত লৈ গৈছোঁ আমি পদুমৰ গুটি ঘৰত খাবলৈ। পানী ইমান বেছি, মাছ ধৰিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে উপায় নাই। পদুমৰ গুটিকে লৈ যাবলগীয়া হৈছে।
পুঠি মাছ নেকি অঁ এইবোৰ চেপা টাইপ পাতিলে পায় আৰু তো গাইজ এতিয়া আমাৰ পথাৰ শেষ হ'ব হৈছে এতিয়া আমি পথাৰৰ পৰা ওলাম ৰাস্তাত ওলাম তাৰপিছত ঘৰ যাম ভিডিঅ'টো আপোনালোকে যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ ঠিক আছে বাই গাইজ